ফাঁসি দিয়া 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 ফাঁসি দিয়া। নমস্কাৰ, মই সীতামাৰী গাঁৱৰ ছেক্ৰেটাৰী আৰু মই BJDC-ৰ মেম্বাৰ হয়। আপোনালোকে মোৰ নাম ৰুবিন হাজদা। মই আজি আমি কি ক'ব বিচাৰিছোঁ, আপোনালোকে ইমান মানে ইয়াত গোট খাইছে কিহৰ কাৰণে প্ৰতিবাদ চলাই আছে? আমি আজি ইয়াত যে আমি প্ৰতিবাদ চলাই আছোঁ, মানে যোৱাকালি এইখন স্কুলৰে পঢ়ি থকা ল'ৰা এটা তেখেত মানে পানীত ডুবি সমাধি ঘটিল। এইকাৰণে আমি ইয়াত আজি আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। ইয়াৰ কাৰ্যসূচী লোৱাৰ উদ্দেশ্যটো হ'ল, যোৱা 3-4 দিন আগৰ পৰা আমাৰ এইখন স্কুলৰ প্ৰধান শিক্ষক কৃষ্ণকান্ত দাস আৰু লক্ষীৰাম হাজদা, তেখেত লাবদাংগুৰি গাঁৱৰ মানুহ, হয়তো কিবা মেনেজিং কমিটিত মেম্বাৰ হ'ব পাৰে। তেখেতসকলে কৈ থাকিছিল বোলে আমি চাম্পা নদীত গা ধুবলৈ লৈ যাম। কিন্তু যোৱাকালি সঁচাকৈয়ে ল'ৰা ছোৱালীবিলাকক লক্ষীৰাম হাজদা আহি ইয়াৰ পৰা লৈ গৈছে। কিন্তু মই যোৱাকালি ঘৰত নাছিলোঁ, মোৰ ব্যক্তিগত কামৰ কাৰণে মই বাচুগাঁও গৈছিলোঁ। কিন্তু লগত লৈ যোৱাত কৃষ্ণ মাষ্টাৰ আছিল নে নাছিল সেইটো মই থিৰাং ক'ব নোৱাৰিলোঁ। কিন্তু লৈ যোৱাত পাছত মই 3টা বজাত ফোন পালোঁ, আমাৰ গাঁৱৰে নবীন মুৰ্মুৰ ল'ৰা ভৱেন মুৰ্মু, তেখেত হলিল সমাধি ঘটিল। কিমান বয়স আছিল? তেখেতৰ ক্লাছ 5ত পঢ়ি আছিল, এনে 10-12 বছৰ ধৰক। এই তাৰপিছত নদীত কিমানজন বাচ্চা লৈছিল? ল'ৰা ছোৱালী আছিল 20-20ৰ পৰা 25জন। স্কুলৰ পৰা চবকে লৈছিলে? স্কুলৰ পৰা চবক লৈছিল, যিমান সৰু সৰু ল'ৰা ছোৱালী আছে গোটেইবিলাকো লৈছিল, কিন্তু গাৰ্জেনক জনোৱা নাছিল। এইকাৰণে আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। বোলে সিহঁতে যে লৈ গৈছে কিয় গাৰ্জেনক জনোৱা নাই? গাৰ্জেনক জনাব লাগিছিল, বা গাৰ্জেন মিটিং আমাৰ প্ৰতি 2 মাহে 3 মাহে হৈ থাকে, তাতে এই প্ৰস্তাৱটো উত্থাপন কৰিলে হয়তো এই অঘটন নঘটিল হয়। এইকাৰণে আমি তেখেতসকলৰ ওপৰত ধিক্কাৰ জনাইছোঁ আৰু তেখেতসকলক উচিত শাস্তি পাব লাগে বুলি আমি দাবী জনাইছোঁ। আপোনালোকে আৰক্ষীক জনাইছে? আপোনালোকে থানাত কেছ কৰিছে? আমি থানাত এতিয়ালৈকে কেছ কৰা নাই, কিন্তু অলপ আগতে CRC আহিছিলে স্কুলৰ। তেখেতে কৈছিল আপোনালোকে যদি কৰিব বিচাৰে কৰিব পাৰে, কিন্তু এইটো ইমান জঘন্য কিবা ঘটনা ঘটিছে, এইটো আপোনালোকৰ কৰিব পাৰে, কিন্তু এইটো ইমান জঘন্য কিবা ঘটনা ঘটিছে, এইটো আপোনালোকৰ আলোচনা কৰি আপোনালোকে যদি কেছ কৰিব বিচাৰে কৰিব পাৰে। ইয়াত আমাৰ কোনো ধৰণৰ আপত্তি নাই, আৰু DO অফিচতো দিব পাৰে কিবা এটা মেমৰেণ্ডাম। এতিয়া আপোনালোকে কিবা ক্ষতিপূৰণ দাবী কৰিব না কিবা? হয়, আমি নিশ্চয় মানুহজনৰ এটাই মাত্ৰ সন্তান, ল'ৰা সন্তান এটাই মাত্ৰ, তেখেতক যদি হেৰুৱাব লগা হয় নিশ্চয় দাবী কৰিব গাৰ্জেনৰ থ্ৰুতে আমিও দাবী কৰিম। ৰাইজেও উচিত ন্যায় পাব লাগে, আৰু এটা সন্তানক হেৰুৱাৰ কাৰণে উচিত ক্ষতিপূৰণ দিব লাগে। আপোনালোকে এতিয়ালৈকে থানাত গোচৰ কৰা নাই বা ৰুজু কৰা নাই, এতিয়ালৈকে আৰক্ষী বিষয়াসকলে গম নাপায়। হয়, এতিয়া আপোনালোকে কি ব্যৱস্থা লৈ আছে? আমি গম পোৱা মতে আৰক্ষীসকলক কোনে বা খবৰ দিছে। বৰ্তমান আৰক্ষীসকলে আমি শুনা পোৱা মতে য'ত সমাধি ঘটিছিল তাতে তদন্ত কৰিছে, আৰু আধা বাটত এম্বুলেঞ্চখনৰ লগে লগে সিহঁতে হস্পিটেললৈকে গৈছে, কিন্তু আমি FIR দিয়া নাই। সিহঁতে বৰ্তমান ইতিমধ্যে গম পায়, আৰু আমাৰ আগত ক'লো মিডিয়াসকলৰ আগত তেখেতে আমাক জনাইছে, ইতিমধ্যে সিহঁতে জনাই দিছে, কিন্তু আমি গাৰ্জেনৰ ফালৰ পৰা বা ৰাইজৰ ফালৰ পৰা এতিয়ালৈকে আমি কোনো ধৰণৰ গোচৰ দিয়া নাই। আমি দিম বুলি ভাবিয়ে আছোঁ, কিন্তু প্ৰথমতে আমি ৰাইজৰ হৈ মানে মিডিয়াসকলৰ আগত আমি এইখিনি কথা প্ৰকাশ কৰিব বিচাৰোঁ, যাতে আমি ন্যায় পাওঁ, আৰু যাতে ভৱিষ্যতে আমাৰ অঞ্চলৰ বাহিৰৰ এনেকুৱা অঘটন যাতে নঘটে। এইটো আসলতে আমি দেখিবলৈ পাই আছোঁ। প্ৰধান শিক্ষক আৰু লক্ষীৰাম হাজদাৰ মূল চক্ৰান্ত ভিতৰৰ চক্ৰান্ত কিবা আছে,
এইটো উচিত বিচাৰ লাগে বুলি মই ক'ব বিচাৰোঁ। আৰু এতিয়া দেখা গৈছে আপোনালোকে স্কুলৰ সন্মুখত গেটটো বন্ধ কৰি ৰাখিছে। নহয়, এইটো প্ৰধান শিক্ষক মহাশয়ে এই গেটখন সদায় বন্ধ থাকে। ল'ৰা ছোৱালীবিলাক পিছপিনেদি ঘূৰি আহে, ইয়াত গেট নুখোলে। কি কাৰণত নুখোলে এইটো SMC বুঢ়ী গম পাব। কিয় নুখোলে গেটখন? আমাৰ গাঁৱৰ ICDS এইখন ICDS চেণ্টাৰ আছে, ইয়াত ইহঁতেও কৈ আছে পিছপিনেদি ঘূৰি আহিবলৈকে, তাতে ওখ দনি আছে, এইটো কষ্ট কৰি উঠিব লাগে। গেটটো স্কুল খোলা থাকিলে খোলা ৰাখিব লাগে। কিয় নুখোলে? এইটো কিবা ৰহস্য আছে প্ৰধান শিক্ষকৰ ওপৰত, এইটো কিবা ৰহস্য আছে। এইটোও আমি ধিক্কাৰ জনাইছোঁ।